নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মিষ্টাৰ জ্যোতি কটকীলৈ। আৰু আজি ৰাতিপুৱাই এটা ভিডিঅ' ষ্টাৰ্ট কৰিব লগা হ'ল। আজি এটা ছাইডত গৈ আছোঁ, কিয় গৈ আছোঁ, কেলৈ গৈ আছোঁ, সকলো গৈ আছোঁ। আহক, দেৰি হৈ গৈছে মানে, এয়া মাৰ্ক ৰাস্তাতহে মাৰিম, গতিকে আহক। মানে আমি এই ব্ৰহ্মপুৱাতে এখন অনলাইন কম্পিটিশ্যনৰ ৰিজাল্ট দিবলৈ ওলাইছোঁ। কাৰণ মই আৰু এজন আছে, পাপু দুৱৰা বুলি কয়, পাপু দা। তেওঁ হ'ল এটা ফেচবুক পেজৰ এডমিন আৰু ময়ো লগতে আছোঁ। আৰু তেওঁ বিষ্ণুপ্ৰিয়া ক্ৰিয়েশ্যন নামৰ এটা ইউটিউব চেনেলৰ সৌজন্যত আৰু ফেচবুক পেজৰ সৌজন্যত BD প্ৰেজেণ্ট নামৰ ফেচবুক পেজটোৰ সৌজন্যত এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল, অনলাইন গীতৰ আধাৰত নৃত্যৰ প্ৰতিযোগিতা। গতিকে তাৰ ৰিজাল্ট দিবলৈ গৈ আছোঁ। হোৱা অ'নাৰ, আপোনালোকে কথা। এয়া এজন পাই গ'লি আমাৰ বিষ্ণুপ্ৰিয়া ক্ৰিয়েশ্যনৰ অ'নাৰ। তেওঁৰ লগতে যাম এটা বিশেষ কামৰ কাৰণে। কৈ দিয়ক কিবা এটা। এয়া ওলাইছোঁ, আজি এটা কাম আছে। আমি অনলাইন প্ৰতিযোগিতা এখন পাতিছিলোঁ, তাৰে আজি ফাইনেল ৰাউণ্ডৰ মানে ৰিজাল্ট হ'ব। কি হয় আৰু তাকে যাওঁচোন, ওলাইছোঁ। এয়া যাব, আমাৰ বিচাৰক আহি ৰৈ আছেহি। গাড়ীটো উঠি লওঁ। অসমৰ খেতিপথাৰৰ সুন্দৰ দৃশ্য চাওক। ৰাতিপুৱাই কৃষক নামিলে পথাৰত, আৰু আমিও আহি পালোহি এই প্ৰতিযোগিতাৰ ৰিজাল্ট দিবলৈ। গতিকে কি সুন্দৰ দৃশ্য। আৰু এই ৰাতিপুৱাতে হয়তো সেই কৃষককেইজনৰ, খেতিয়ককেইজনৰ বাদে কোনো হয়তো প্ৰাণী এটা শুই উঠা নাই, কাৰণ একেবাৰে খালী দেখা পাইছোঁ। এয়া পোৱালি এটা উঠিছে বাৰু। এয়া গোটেইখন ঘৰৰ দৰ্জা মৰাই, ছাগলীবোৰ ৰাস্তাতে শুই আছে। কালি চাগে বৰষুণ দিছিল খুব, ৰাস্তাৰ দাঁতিয়ে পানী জমা হৈ গৈছে। আমিও আহি পাইছোঁহি আৰু সীমান্ত দাহঁতৰ ঘৰ। ৰাস্তাত এটাও মানুহ নাই, কৰোণাও ইফালে বাৰু। তথাপিও ৰাতিপুৱা হয়তো মানুহ শুই উঠাই নাই। এয়া এফালে মানুহেই উঠা নাই, কোনোৱে উঠাই নাই। আৰু এনেদৰে আহি আমি এই ৰাতিপুৱাই পালোহি সীমান্ত দাহঁতৰ ঘৰ। এয়া তেওঁলোকৰ গেটৰ সন্মুখত পালোহি। গেট খুলি লাহেকৈ সোমাই যাওঁ। বা হাঁহ কেইটা ৰৈ আছে, ৰাজহাঁহ বুলি কয়। আৰু গেট খুলি আমিও কৃষ্ণক চিন্তি সোমাই আহিলোঁ সীমান্ত দাহঁতৰ ঘৰলৈ। এই হাঁহকেইটাই বৰকৈ খুটিবলৈ আহে। ইহঁতি না নুখুটিবি। আৰু এইফালে এইখন স্কুটি, আমাৰ বিচাৰক মহোদয় হয়তো বহুত আগতে আহি পাই গৈছেহি, খুব এডভান্স মানুহ। গতিকে আজি ৰিজাল্টটো চাগে খুব সোনকালেই ঘোষণা কৰা হৈ যাব। অনলাইন মোডত পতা, অনলাইন যোগে পতা। আৰু কম্পিটিশ্যনৰ এয়া নৃত্য প্ৰতিযোগিতাৰ এয়া এওঁলোকে মোবাইল এফালে চাইছে, এফালে নম্বৰ দিছে, মোবাইল চাইছে, নম্বৰ দিছে। এইজন আমাৰ বিচাৰক, কাগজ পত্ৰ লৈ পূৰা বিজি হৈ আছে। এওঁলোকে কৰি আছে কাম।